Hello guys, welcome to my YouTube channel, Susanto Bra YouTube channel সকলোকে স্বাগতম জনাইছো। এয়া গা ধুই আহিছো, মোৰ চাচুৱাই নাই ভাবিলো তাৰ আগতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আজি কিয়ন আজি মানে আমাক কিবা পাতিছো দেই কি পাতিছো কম দেৰিকে কম মানে তাৰ বাবে জালকা কৰি আছো সেইবাবে গাঁৱত ধুই আহিলো গাইজ। এয়া এতিয়া গামোচা চামোচা লৈ আহিলো, চুৰিয়াও পিন্ধিলো। এয়া পিন্ধাৰ কাৰণ এটা আছে, আজি জন্মাষ্টমী যে সেইবাবে জন্মাষ্টমী ঘৰতে পাতিছোঁ, সৰুকৈ নিয়ম এটা কৰিছোঁ। তাকে কৰিবলৈ এয়া চুৰিয়া গামোচা পিন্ধি লৈছোঁ, লগ পাম আৰু পিছলৈ চাব। এয়া আজি কৃষ্ণ জন্মাষ্টমী, সেইকাৰণে কৃষ্ণক হেৰি কৰিছোঁ। এয়া শংখ, এয়া ফুল, এয়া কৃষ্ণমূৰ্তি, কৃষ্ণৰ পাছফালে বাকুকি, তাৰপিছত এয়া মৌৰা চৰাই, তাৰপিছত এয়া আজি যা যোগাৰ আৰু এয়া কীৰ্তন পঢ়ি আছিলে আমাৰ পেহীয়ে, আজিও পঢ়িব কীৰ্তন। এয়া তামোল পাণ আগবঢ়াই থৈছে আৰু এয়া এতিয়া ধূপ চাকি জ্বলাম, আপোনালোকে চাব আৰু। এয়া পেহীয়ে চাকি জ্বলাব লৈছে। এয়া চাকি জ্বলিলে, তাৰপাছত এতিয়া ধূপ জ্বলাব। এয়া ধূপ জ্বলাইছোঁ আৰু এয়া এতিয়া প্ৰাৰ্থনা কৰিব লৈছোঁ, ধূপ জ্বলাই পূজা কৰিছোঁ। এয়া হৈ গ'ল ধূপ জ্বলাই। আজি জন্মাষ্টমীৰ লগতে মোৰ বন্ধু পবিত্ৰ জন্মদিন, সি ক'লে তিয়কলে ব'ল কিবা এটা খুৱাই আনোগৈ, সেইবাবে ওলালোঁ তিয়কলৈ। এনে মুঠে আহি আছোঁ, সি আছে তিয়কত, মোক তিয়কলে মাতিলে কিবা ধূলি গাড়ী মানে আৰু ক'বই নালাগে আৰু। বাৰ্থডে খাম বুলিয়ে আহিছোঁ আৰু ধূলি মাজে মাজে দেই। বাৰ্থডে খাবলৈ মাতি আনি ইয়াত পনী আনেগৈ হেনো, পনীহে খুৱাব নেকি আমাৰ ঠিক নাই দেই। বাৰ্থডে খাবলৈ আনি ইয়াক ঘূৰাই ফুৰাইছে দেই, পনী বিচাৰি বিচাৰি ধূলি মাজে মাজে আমাৰ পবিত্ৰ বন্ধুৱে। বাৰ্থডে কি খুৱাই সন্দেহে আৰু। এয়া বাৰ্থডে খাবলৈ মাতি আনি আমাকে নাচিব দেখুৱাইছে দেই। ফটো মাৰি এনেও ভালেই আৰু, কিবা এটা খাব লাগিলে ফটো মাৰিবই। বাৰ্থডে খাবলৈ আহিছে দেই আমাৰ প্ৰতিমে বন্ধু। তিয়ক বুলি ক'লে আৰু বৰা বজাৰ বিখ্যাত, বৰা বজাৰখনততো মানুহ ধেৰ ৰয়ে আৰু দোকান পঢ়া, বৰা বজাৰখনতে বেছি ভাল লাগে আৰু। বাৰ্থডে বয় মই খুৱাই দিছোঁ দেই মাংস অকণ, এয়া প্ৰতিমে খুৱাই দিয়ে অকণমান হেনো বাৰ্থডে বয়ক। কি বুলিলো এই চকলেটটোকে ল'লোঁ আৰু গিফ্ট সেইটোকে দিম আৰু তাক, আৰুনো কি দিম আৰু। এতিয়া একদম আৰু গিফ্ট পাই আনিছোঁ টোপোলা 3টামান দেই, পবিত্ৰ আমাৰ টোপোলা 3টামান। এইটো প্ৰতিমে দিছে আমাৰ দেই, ঠাণ্ডা গা ঠাণ্ডা পাবলৈ দিছে। মই 75 দিছোঁ, এইটো নহয় 75 কেনেকৈ, এইটো নহয় 75 মই পনী দিছোঁ পবিত্ৰক দেই বাৰ্থডে গিফ্ট। পবিত্ৰ বাৰ্থডে খাই এতিয়া ঘৰ পাই গ'লেহি, এতিয়া আমাৰ জন্মাষ্টমীটো খাওঁ চাব সকলে। এয়া কীৰ্তন পঢ়ি আছে, কীৰ্তন পঢ়িছে। আজি আটা মুঠিলে ৰুটি হ'ব হেনো আজি, মই তিয়কৰ পৰা আহিয়ে গম পাইছোঁ ৰুটি হ'ব হেনো। এয়া মামীয়ে ৰুটি বুলি লৈছে দেখিছে ন। এয়া আমাৰ লখিমী আহিলে, এয়া আমাৰ ঘুগুনি বনাই আছে, বুট দাইল ৰহা দাইল। আপোনালোকৰ লুচি বাৰু কাৰ কাৰ প্ৰিয় বাৰু। এয়া বুট দাইল বনাইছে আমাৰ মামীয়ে, এয়া পিঁয়াজ দিছে, তেল দিছে। ময়ো এটা ৰুটি বেলি চালোঁ আৰু গোল হয়নে চালোঁ, গোল হ'ল পিছে দেই, পাৰিছোঁ পাই ৰুটি বেলিব ময়ো। এয়া মামীও বেলি আছে আমাৰ ৰুটি, আনৰ মুখলৈ চাই চাই গোল কৰি গৈছে। মই মামীৰ পৰা লৈ লওঁ ৰুটিকেইটা গোল কৰে আৰু। এয়া আমাৰ মামীয়ে লুচি পুৰি আছে, লুচিটা ধুনীয়াকৈ ফুলিছে পাই, এটা ভাল হৈছিলে, এটা চাগে মই পেলাই সেইকাৰণে ধুনীয়াকৈ ফুলিছে। মামীয়ে গৰমত পূৰা বনাই আছে, একদম গৰমত পাই গৈছে মছলা দেই। এতিয়া ওলালোঁ মই আমাৰ নামঘৰলৈ, জন্মাষ্টমী বুলি যাবলৈ এপাক। এতিয়া নামঘৰলৈ যাওঁ, নামঘৰত কি হয় আপোনালোকক খুৱাম মই, চাব। এয়া স্কুটি লৈ আহিলোঁ নামঘৰলৈ বুলি, এয়া নামঘৰলৈ আহি আছোঁ। এয়া আমাৰ নামঘৰৰ মূল গেটখন, মই মূল গেটখনৰ তলত সেৱা কৰি এয়া নামঘৰৰ ভিতৰলৈ আহিছোঁ। এয়া আমাৰ বাটচৰা, আমাৰ বাটচৰাটো বহুত দীঘল, দিনত বেছি ভাল লাগে, সেউজীয়া পৰিৱেশ, ৰাতি এন্ধাৰ হৈছে নেদেখি হবে। এয়া আমাৰ মন্দিৰ, এয়া মন্দিৰভাগ নামঘৰৰ লগতে আছে, ভাল লাগে মন্দিৰভাগো। এয়া আমাৰ নাম গাই আছে, মই নামঘৰৰ মেইন গেটখনৰ তলেদি সোমাই আহিছোঁ। এয়া নাম গাই আছে, আইসকলে সেৱাও লৈছে, কোনোবা কোনোবা আহিছে এতিয়া। এয়া নাম গাই আছে, এয়া নাম গাই আছে, সেয়া আইসকলে নাম লৈ আছে। এয়া পাছফালৰ ৰাস্তাটো কিন্তু এতিয়া হেনো কৃষ্ণ জন্ম হ'ব, সেইবাবে আমি চেক কৰি গুচি আহিলোঁ, কৃষ্ণ জন্ম হ'ব এতিয়া হেনো। এয়া এতিয়া কৃষ্ণ জন্ম হ'ব, আপোনালোকে চাব সকলোৱে ৰ'ব। এতিয়া আমাৰ কৃষ্ণ জন্ম হৈছে বুলি কৈছে, এনেকৈ দবা আইসকলে উৰুলি কৃষ্ণ জন্ম হোৱা বুলি কয় আৰু আমি তেনেকৈ বিশ্বাস কৰোঁ আৰু। এটা হৈ গ'ল দুবাৰ বজাই হেনো কৃষ্ণ জন্ম হয় বুলি কয় আৰু।
এবাৰ জন্ম হৈছে বুলি কৈছে বিশ্বাস কৰোঁ নাম গাই শেষ হ'ল আৰু শেষ হৈছে নাম গাই এতিয়া ঘৰতে যাম কাৰণ ঘৰতে লুচি ভাজি আছে সেয়াটো মোৰ অতিকৈ প্ৰিয় সেইকাৰণে মই প্ৰথমে আজি ঘৰলৈ যাম মই ঘৰলৈ আহি বুট দাইল হ'ল নে সেয়াহে চাইছোঁ আৰু বুট দাইল হৈ গ'ল এতিয়া লুচিও বনাই আছে হৈছে আৰু এতিয়া খাব হ'ব মই জোখত আহি পাই গৈছোঁ এই নামঘৰৰ পৰা এয়া এতিয়া খাব হ'ল বাবে আমাৰ সকলো বহিছে খাবলৈ ময়ো বহিম আৰু মই আগতে দেখুৱাই লৈছোঁ এয়া হৈ গ'ল ময়ো বহিম আৰু এতিয়া আমাৰ মামাহঁতে খালেই মামাহঁতে ওপৰত খাইছে বৌহঁতে তলত খাইছে এয়া আমাৰ চনু এয়া মই তললৈ মুখ কৰি খাই আছোঁ একদম এয়া আমাৰ জেঠাই বা মানে মোৰ খাই আছোঁ আৰু লুচি ভাজি মোৰ আৰু কিবা লাগেহে পাই মই খুজিছোঁ মই পূৰা খাইছোঁ দেই মামীয়ে মোক দেখুৱাই আছে একদম চনুৱে পানী খাই গৈছেগৈ পাত খালী হৈ গৈছে এয়া আমাৰ বৌ এয়া মোৰ জেঠাই এয়া মোৰ মামা এয়াও মামা আৰু এইফালেও এয়া মামা এয়া বুট দাইল হৈ আছে তাৰপিছত আমাৰ এয়া চিকু মিকু এয়া মানে ৰন্ধা মেনকা চিকু মিকু এয়া আজি খানা খাই হৈ গ'ল আজিলৈ খানা খাই এৰিছোঁ আৰু আপোনালোকৰ পৰা মই বাই বাই লৈছোঁ মই 500cc খাই দিলোঁ আজিলৈ বাই বাই কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিব আকৌ তেতিয়াহে মোৰো ভাল লাগিব আৰু ভিডিঅ' দি যাব পাৰিম আপোনালোকক আজিলৈ বাই 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 বাই